মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক উদ্ভিদ আৰু প্ৰাণী সংৰক্ষণ এই লেচনটোৰ 89 পৃষ্ঠাত থকা তোমালোকক প্ৰশ্ন কেইটামান মই কৰি দেখুৱাই দিবলৈ লৈছোঁ। প্ৰথম প্ৰশ্নটো হৈছে বনাঞ্চল ধ্বংসৰ প্ৰভাৱ তলত দিয়াবোৰত কেনেদৰে পৰে আলোচনা কৰা। ইয়াৰ প্ৰথমটো আছে বন্যপ্ৰাণী। বনাঞ্চল ধ্বংসৰ ফলত বন্যপ্ৰাণীৰ ওপৰত প্ৰভাৱ কেনেদৰে পৰে। ইয়াৰ উত্তৰটো চাই যাবা যে বন্যপ্ৰাণীৰ ওপৰত বনাঞ্চল ধ্বংসৰ প্ৰভাৱসমূহ। 1 নম্বৰটো হৈছে বনাঞ্চলসমূহ অসংখ্য প্ৰজাতিৰ বন্যপ্ৰাণীৰ আৱাসভূমি। বনাঞ্চল ধ্বংস কৰাত জলবায়ুৰ পৰিৱৰ্তন ঘটে আৰু লগতে আৱাসভূমিও পৰিৱৰ্তন ঘটে। ফলস্বৰূপে বিপন্ন প্ৰজাতি বিপদগ্ৰস্ত হৈ বিলুপ্তি ঘটে। ইয়াৰ পিছত আহিলে বনাঞ্চল ধ্বংসই পৃথিৱীৰ উষ্ণতা আৰু প্ৰদূষণৰ মাত্ৰা বৃদ্ধি কৰে। 3 নম্বৰটো হ'ল বনাঞ্চল ধ্বংসই বৰষুণৰ পৰিমাণ হ্ৰাস কৰি খৰাং কৰে আৰু কেতিয়াবা বানপানীৰো সৃষ্টি কৰে। তাৰপিছত 4 নম্বৰটো হৈছে বনাঞ্চল ধ্বংসই মাটিয়ে পানী ধৰি ৰাখিব পৰা ক্ষমতা হ্ৰাস কৰে। 5 নম্বৰটো হৈছে বনাঞ্চল ধ্বংসৰ কাৰণে বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ কমি গৈছে আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি গৈছে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বনাঞ্চল ধ্বংসৰ প্ৰভাৱ পৰিৱেশৰ ওপৰত কেনেদৰে পৰে। বনাঞ্চল ধ্বংসৰ ফলত পৰিৱেশৰ ওপৰত পৰা প্ৰভাৱসমূহ। 1 নম্বৰটো হৈছে বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ কমি যাব আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যাব। 2 নম্বৰটো হৈছে বনাঞ্চল ধ্বংসই গোলকীয় উত্তাপ বৃদ্ধি কৰিব। 3 নম্বৰটো হৈছে বনাঞ্চল ধ্বংসই পৰিৱেশত বৰষুণৰ পৰিমাণ অনিয়মীয়া হ'ব। 4 নম্বৰটো হৈছে বনাঞ্চল ধ্বংসৰ ফলত ভূগৰ্ভৰ জলস্তৰ নিম্নগামী হ'ব। 5 নম্বৰটো হৈছে বনাঞ্চল ধ্বংসৰ আন এক শোচনীয় পৰিণাম হ'ল মাটিৰ গুণাগুণ সলনি হোৱাৰ বাবে ভূমিস্খলন হ'ব, লগতে পানী ধৰি ৰাখিব পৰা ক্ষমতা হ্ৰাস পাব। 6 নম্বৰটো হৈছে ইয়াৰ ফলত মাটিৰ উৰ্বৰতা হ্ৰাস পাব। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বনাঞ্চল ধ্বংসৰ প্ৰভাৱ গাঁও যিটো গ্ৰাম্য অঞ্চল ইয়াত কেনেদৰে পৰিব তাৰ বিষয়ে। বনাঞ্চল ধ্বংসৰ ফলত গ্ৰাম্য অঞ্চলত পৰা প্ৰভাৱসমূহ। 1 নম্বৰটো হৈছে বৰষুণৰ পৰিমাণ অনিয়মীয়া হ'ব, ফলত খেতি বাতিত উৎপাদনৰ পৰিমাণ হ্ৰাস হ'ব। 2 নম্বৰটো হৈছে মাটিৰ উৰ্বৰতা শক্তি কমি যাব, যাৰ ফলত শস্যৰ উৎপাদনত ইয়াৰ প্ৰভাৱ পৰিব। 3 নম্বৰটো হৈছে বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি হ'ব, ফলত দৈনন্দিন কামত অসুবিধা হ'ব, প্ৰদূষণৰ মাত্ৰা বাঢ়িব। 4 নম্বৰটো হৈছে গাঁও অঞ্চলত ইন্ধন হিচাপে ব্যৱহাৰ কৰা খৰিৰ নাটনি হ'ব। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল বনাঞ্চল ধ্বংসৰ প্ৰভাৱ যিটো নগৰীয়া অঞ্চল বুলি কোৱা হৈছে তাত কেনেদৰে পৰিব। ইয়াৰ উত্তৰটো হ'ব বনাঞ্চল ধ্বংসৰ ফলত নগৰীয়া অঞ্চলত পৰা প্ৰভাৱসমূহ। 1 নম্বৰটো হৈছে নগৰীয়া অঞ্চলত গোলকীয় উত্তাপ বৃদ্ধি হ'ব, ফলত দৈনন্দিন কামত অসুবিধা হ'ব। 2 নম্বৰটো হ'ল প্ৰদূষণৰ মাত্ৰা বাঢ়িব আৰু 4 নম্বৰটো হৈছে বৰষুণৰ পৰিমাণ হ্ৰাস পাব বা অনিয়মীয়া হ'ব। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বনাঞ্চল ধ্বংসৰ প্ৰভাৱ পৃথিৱীত কেনেদৰে পৰিব। ইয়াৰ উত্তৰটো হ'ব বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ হ্ৰাস পাব আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যাব, যাৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি পাব। 2 নম্বৰটো হ'ল বনাঞ্চল ধ্বংসৰ ফলত জলবায়ুৰ পৰিৱৰ্তন ঘটিব। 3 নম্বৰটো হৈছে বতৰৰ ভাৰসাম্যতা নোহোৱাৰ ফলত বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি হ'ব। 4 নম্বৰটো হৈছে মাটিৰ গুণাগুণ সলনি হ'ব। 5 নম্বৰটো হৈছে উৰ্বৰ মাটি মৰুভূমিলৈ পৰিৱৰ্তন হ'ব। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বনাঞ্চল ধ্বংসৰ প্ৰভাৱ উত্তৰ প্ৰজন্মৰ ওপৰত কেনেদৰে পৰিব তাৰ উত্তৰ হ'ব বনাঞ্চল ধ্বংসৰ ফলত উত্তৰ প্ৰজন্মৰ ওপৰত পৰা প্ৰভাৱসমূহ। 1 নম্বৰটো হৈছে বনাঞ্চল ধ্বংসই প্ৰাকৃতিক ভাৰসাম্য নষ্ট কৰিব আৰু ভৱিষ্যতে প্ৰাকৃতিক দুৰ্যোগৰ প্ৰভাৱ উত্তৰ প্ৰজন্মৰ ওপৰত পৰিব। 2 নম্বৰটো হৈছে গোলকীয় উত্তাপ বৃদ্ধিৰ কুফল উত্তৰ প্ৰজন্মৰ ওপৰত পৰিব। 3 নম্বৰটো হৈছে বনাঞ্চল ধ্বংসৰ ফলত বানপানীৰ দৰে দুৰ্যোগবোৰ উত্তৰ প্ৰজন্মৰ ওপৰত পৰিব। 4 নম্বৰটো হৈছে মাটিৰ খহনীয়া বৃদ্ধি হ'ব। 5 নম্বৰটো হৈছে জৈৱ বৈচিত্ৰতা ধ্বংসৰ লগতে পৰিৱেশ তন্ত্ৰৰ পৰা প্ৰভাৱ উত্তৰ প্ৰজন্মই ভোগ কৰিব। আৰু 6 নম্বৰটো হৈছে উৰ্বৰতা শক্তি কমি যাব, যাৰ ফলশ্ৰুতিত উৰ্বৰ মাটি মৰুভূমিলৈ পৰিৱৰ্তিত হ'ব। ইয়াৰ পিছৰ প্ৰশ্নবোৰ মই দি যাম, তোমালোকে চাই যাবা।